हेलो फ्रेंड्स मोर रांधनीशाल चेनेलटुলৈ আপোনালোকক আদৰণি জনাইছো। আজি মই আপোনালোকৰ কাৰণে লৈ আহিছো কুকাৰত বনোৱা ভেজ পোলাও ৰেচিপি। বলক তেতিয়া হলে ইয়াৰ কাৰণে কি বস্তুৰ প্ৰয়োজন হ'ব আমি চাই লওঁ। বাসমতি ৰাইস ডাঙৰ কাপেৰে আধা কাপতকৈ অকমান বেছি লৈছো। পানী 1 কাপ, সৰু গাজৰ দুটা কাটি লৈছো। কেঁচা মটৰ আধা কাপ, ঘি 3 চামুচ সৰু চামুচেৰে, নিমখ সোৱাদ অনুসৰি, চেনি সৰু চামুচেৰে 1 চামুচ, লং লৈছো 10-15টা মান, দালচিনি লৈছো 2 ইঞ্চ ভাঙি লৈছো, ইলাচি 5টা লৈছো, কিশমিশ লৈছো 2 চামুচ ডাঙৰ চামুচেৰে, কাজু লৈছো 15টা, শুকান জলকীয়া 1টা, তেজপাত 2টা, জিৰা সৰু চামুচেৰে 1 চামুচ। প্ৰথমতে গেছটো জ্বলাই কুকাৰটো উঠাই গৰম হ'বলৈ দিছো। অলপ সময় গৰম হোৱাৰ পিছত আমি তাত ঘি 3 চামুচ দি দিম আৰু ঘিখিনি গলাই লম। এইটো বেছি গৰম কৰিব নালাগে, গলিলেই হৈ যাব। তাৰে পিছত ইয়াত আমি ইলাচি, দালচিনি, লং, তেজপাত, শুকান জলকীয়া, জিৰা আৰু লগতে কাজুখিনিও দি দিছো আৰু এইখিনি আমি লো ফ্লেমত 30 সেকেন্ড মান ফ্ৰাই কৰিম। আৰু তাৰ পিছত কাটি থোৱা গাজৰখিনি দি দিম। লগতে কেঁচা মটৰখিনিও দি দিম। তাৰ পিছত এইখিনি মিহলি কৰি 2 মিনিটৰ কাৰণে মিডিয়াম ফ্লেমত ফ্ৰাই কৰিম। ফ্লেমটো বেছি হাই কৰি নিদিব, মিডিয়াম ফ্লেমত 2 মিনিটৰ কাৰণে ফ্ৰাই কৰক আৰু মাজে মাজে এনেকৈ লৰাই থাকিম। এয়া হৈ গ'ল আমাৰ ফ্ৰাই কৰা। আৰু বাসমতি চাউলখিনি ভালকৈ ধুই লৈছো মই আৰু ইয়াতে এতিয়া দি দিছো। এবাৰ মিক্স কৰি দিম ভালকৈ আৰু তাৰ পিছত ইয়াত কিশমিশখিনি দি দিম আৰু লগতে সৰু চামুচেৰে 1 চামুচ চেনিও দি দিম আৰু নিমখ সোৱাদ অনুসৰি দিব। মই ইয়াতে আধা চামুচতকৈ অকমান কম দিছো আৰু এইখিনি ভালকৈ এবাৰ মিহলি কৰি লম আৰু 1 মিনিটৰ কাৰণে মিডিয়াম ফ্লেমত এনেকৈ ফ্ৰাই কৰিম। 1 মিনিটৰ পিছত ভালকৈ এবাৰ মিক্স কৰি লম। তাৰ পিছত 1 কাপ পানী দি দিম। মই ইয়াত আধা কাপতকৈ অকমান বেছি চাউল লৈছিলো আৰু পানী 1 কাপ দিছো আৰু এইখিনি ভালকৈ মিহলি কৰি লম। এতিয়া কুকাৰৰ ঢাকনি বন্ধ কৰি এইটো এটা সিটি আহিবৰ কাৰণে মিডিয়াম ফ্লেমত ৰাখি দিম। এয়া এটা সিটি অহাৰ পিছত গেছটো অফ কৰি দিম আৰু এইটো ঠাণ্ডা হ'বৰ কাৰণে ৰাখি দিম। সম্পূৰ্ণ ঠাণ্ডা হোৱাৰ পিছত ঢাকনিখন খুলি এবাৰ গোটেইখিনি ভালদৰে মিহলি কৰি লম। অতি কম সময়ৰ ভিতৰতে সহজ উপায়েৰে এনেকৈ ভেজ পোলাও কুকাৰত বনাব পাৰি। আপোনালোকেও বনাবলৈ ট্ৰাই কৰিব আৰু এইটো আপোনালোকে নিজৰ মন পছন্দৰ গ্ৰেভিৰ লগত পৰিবেশন কৰিব পাৰে। ভিডিওটো চাই যদি ভাল পালে তেতিয়া হলে লাইক কৰিব, শেয়াৰ কৰিব আৰু এতিয়ালৈকে যদি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়া হলে সাবস্ক্ৰাইব কৰিব, লগত থকা বেল আইকনটোতো ক্লিক কৰিব। ভিডিওটো শেষলৈকে চোৱাৰ বাবে আপোনালোকক ধন্যবাদ।